নমস্কাৰ ইউটিউব চেনেল পল্লৱ ব্লগ চেনেললৈ নতুন ব্লগ এটালৈ স্বাগতম জনাইছোঁ। আজি আমাৰ গাঁৱৰে মন্দিৰত ভাগৱত পাঠ চলি আছে। আজি কাতি মাহৰ 30 তাৰিখ। কাতি মাহৰ 30 তাৰিখে আমাৰ গাঁৱৰে মন্দিৰত ভাগৱত পাঠ কৰা হয় আৰু গাঁৱত প্ৰচেছন কৰা হয়, ভাগৱত ঘূৰোৱা হয়। তাৰে মানে প্ৰত্যেক ঘৰে আমাৰ খলা বন্তি দি আৰতি বঢ়ায়। তাৰ কাৰণে আমি আৰতি আপোনাৰ ঘৰে ঘৰে যোৱা হ'ব আৰু তাৰে আয়োজন কৰিব নাগাৰা ঢোল তাল এইবিলাক বজাই তেনেকুৱাকৈ বহুত এটা ভাল দৃশ্য হ'ব আজি। আৰু তাৰেলৈ শ্বৰ্ট ভিডিঅ' এটা বনাবলৈ মই বিচাৰিছোঁ। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিম আৰু ৰাতি আমাৰ নাম আছে নেগাৰা নাম, আৰু ৰাতি নেগাৰা নামৰ দুই এটা দৃশ্য আপোনালোকক বা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সময়মতে আহি মানে সজাই পৰাই তুলিছে বঢ়িয়াকৈ আৰু কষ্ট কৰি সজাই পৰাই তুলিছে। ধন্যবাদ। গামোচা লৈ ল'লোঁ আৰু এতিয়া শোভাযাত্ৰা হ'ব। তাৰ দুই এটা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। কলপুলি পুতি ৰেডি আৰু ইয়াতে আৰতি বঢ়াব এয়া। আৰু প্ৰত্যেক ঘৰত মানে কি কলপুলি পতা হৈছে। ইয়াৰ আগত মানে ভগৱত ঘূৰোৱা হ'ব আৰু আৰতি বঢ়াব। আৰম্ভ কৰিবাক লাগি ইয়াতে ওলছি পূৰা এই ভাইটি আছে, মই আছোঁ, মানস প্ৰতিম আৰু হেৰি মানে ৰিকু। ই পূৰা আৰু মুখ চাক চালোঁ পূৰা আৰু মানুহবিলাক যাই বহুত দূৰ পাইছে আৰু আমি বহুত যোৱা নাই। দুই এঘৰ মানুহৰ তাত গৈছোঁ আৰু ভাল লাগিছে, বহুত ভাল লাগিছে আজি দিনটো। তাৰ কাৰণে আমাৰ আনন্দ অনুভৱ হৈছে। মানে আজি কেনেকুৱা চাবা? মুখেদি নহয়, চকুই দি চাব লাগিব। চকুই দি চাব লাগিব, চকুই দি। আৰু হেৰি বাকী ভাল আৰু তোমাৰ আজি নামত যাবি, প্ৰচেছনতো যাবা ন? পুতুলোৱে নামত চিনি আমাৰ গাঁৱৰ চেতনা মানুহ এটা আহিছে। চেতনা দে খবৰ ভাল আৰু প্ৰচেছনত নাযাবা? প্ৰচেছনত যাব আছে নেকি? প্ৰচেছন যাব আছে নেকি? গুড গুড গুড, যাওক পিছে। ভাগৱত পাঠৰ কাৰণে পূৰা লাগি আছে আৰু এনেকুৱা চিষ্টেমত আহি আছে। সিফালৰ পৰা আহি আছে পূৰা আৰু ইয়াতে পূৰা দিছে আইতাই বঢ়িয়া। আমাৰ ইফালে মাই ভগৱত পাঠৰ মানে হেৰি কৰিছে, এই আৰতি বঢ়াব।